সকলোকে মই প্ৰথমতে আদৰণি জনাইছোঁ। আপোনালোকে জানে যোৱা 11 তাৰিখে প্ৰায় 5:30মান বজাত আবেলি মই ৰেজিগনেশ্যন এজ ডিষ্ট্ৰিক্ট প্ৰেচিডেণ্ট ওদালগুৰি আৰু বিজেপিৰ প্ৰাইমাৰী মেম্বাৰশ্বিপৰ পৰা মই ৰেজিগনেশ্যন দিছোঁ। ৰেজিগনেশ্যন লেটাৰ মই ভাৰতীয় জনতা পাৰ্টীৰ ৰাজ্যিক সভাপতিলৈ প্ৰেৰণ কৰিছোঁ, মাননীয় দিলীপ শইকীয়ালৈকে। তাৰপিছত মই ছ'চিয়েল মিডিয়াত দিছোঁ, মোৰ নিজৰ ফেচবুকত। তাৰপিছত বহুত ৰিয়েকশ্যন আহিছে, আপোনালোকেও দেখা পাইছে। মই মোবাইলটো ছুইচ অফ কৰিবলগীয়া হৈছিলে এই দুদিন, কাৰণ বহুতে প্ৰশ্ন কৰিছিলে যে এইটো কিয় ল'লে, কি কৰিলে। আৰু ফেচবুকতো বহুত ৰিয়েকশ্যন আহিছে। মোৰ ভাল লাগিছে যে 99%-এ মানে পজিটিভ ৰেছপন্সটো দিছে, ৱেলকাম, ভেৰি গুড, গুড ডিচিশ্যন, এনেকুৱা। 1% কিছুমানে লিখিছে, বিপৰীতে লিখিছে, তেনেকুৱাতো থাকেই। তথাপিও সকলো যিসকলে মোক পজিটিভ হিচাপে লিখিছে, ভাল পাইছে, তেওঁলোকলৈ মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। প্ৰথমতে বেয়াকৈ লিখাৰ কাৰণে কিছুমান দিছে, তেওঁলোকক মই একো ক'বলৈ নাযাওঁ, হয়তো তেওঁলোকে নাজানে, সেইকাৰণে এইবিলাক কথাটো লিখিছে, কিহৰ কাৰণে মই ৰেজিগনেশ্যন দিছোঁ। এই লেটাৰটো আপোনালোকে পাইছে ফেচবুকত, তথাপিও মই আপোনালোকক এবাৰ আজি পঢ়াই কৰি শুনাই দিওঁ। টু দ্য প্ৰেচিডেণ্ট, ভাৰতীয় জনতা পাৰ্টি, আছাম প্ৰদেশ, ডেট হ'ল 11/11/25। ছাবজেক্ট আছিলে ৰেজিগনেশ্যন ফ্ৰম ডিষ্ট্ৰিক্ট প্ৰেচিডেণ্ট অফ ওদালগুৰি ডিষ্ট্ৰিক্ট বিজেপি এজ ৱেল এজ প্ৰাইমাৰী মেম্বাৰশ্বিপ অফ বিজেপি। Sir, it is kindly to inform you that I tender my resignation from BJP primary membership as well as from BJP district president Udalguri district from today, that is 11/11/2025. This resignation is entirely my personal reasons, as I intend to devote my time to personal goals and fulfill self-satisfaction. এই দুটা শব্দটো মই বহলাই কম। I wish BJP and its Karyakartas great success in the future days to come. Thanking you, yours faithfully, Sunil Kumar Basumotari. একদম সিম্পল লেটাৰ, কিন্তু ডাঙৰ সিদ্ধান্ত। এতিয়া বহুতে ভাবিছে যে এই ৰেজিগনেশ্যন দিয়াটোত কিবা উদ্দেশ্য আছে নেকি, বেলেগ দলত যাব নেকি, এইবিলাক প্ৰশ্ন বহুতেই কৰি আছে। সাধাৰণতে তেনেকুৱা হয়, এটা ভাল এটা পলিটিকেল পাৰ্টি, নেশ্যনেল পাৰ্টি, তাৰ পৰা ৰিজাইন দিয়া মানে মানুহবিলাকে ভাবে আৰু কিবা এটা নিশ্চয় কিবা এটা উদ্দেশ্য আছে। মোৰো তেনেকুৱা থাকিব পাৰে, সেই কথাটোহে মই যাতে বাৰে বাৰে ফোনবিলাক নাহে, সেইটো কাৰণে মই আজি এই প্ৰেছ মিটটো ইয়াতে পাতিছোঁ। প্ৰথম কথাটো হ'ল, মই বিজেপিক বেয়া পাই পেলাই ৰিজাইন দিয়া নাই। বিজেপি দল এটা নিজৰ আইডিঅ'লজি থকা ফিলচফি আছে, তাৰ গোটেই ভাৰত চৰকাৰো চলাই আছে, মানুহবিলাকে ভাল পায়, দেশখন আগুৱাই লৈ গৈ আছে, অসমতো আমাৰ বিজেপি চৰকাৰ আছে। গতিকে বিজেপিক বেয়া পাই যে মই দলটো ত্যাগ কৰিছোঁ, তেনেকুৱা যাতে মানুহবিলাকে নাভাবে। কিহৰ কাৰণে ৰিজাইন কৰিলে, সেইটো এটা ক'বলগীয়া কথা। এটাটো হ'ল, মই যোনটো ক'লোঁ এই দুটা শব্দ, এটাটো হ'ল ডিভ'ট মাই টাইম টু পাৰ্চনেল গ'লছ। মোৰ নিজৰো কিবা এটা গ'ল থাকে জীৱনত, কি কৰিম কি নকৰিম। আৰু দ্বিতীয়টো হ'ল ফুলফিল ছেল্ফ ছেটিছফেকশ্যন, তাৰমানে আত্মসন্তুষ্টি। সেইটোত বুজা যায় যে মোৰ গ'লটোও হোৱা নাই, মোৰ আত্মসন্তুষ্টিও মই পোৱা নাই। ছেল্ফ ছেটিছফেকশ্যন, এই দুটা লাগে। গ'লটো হ'ল, মই পঢ়া শুনা কৰিছোঁ, ভালকৈ কৰিছোঁ, সৰুৰে পৰা বাহিৰতে পঢ়িছোঁ, ডন বস্কোত পঢ়িছোঁ, গুৱাহাটী ডন বস্কোত পঢ়িছোঁ, কটন কলেজত পঢ়িছোঁ, দিল্লী ইউনিভাৰ্চিটিত পঢ়িছোঁ। কিবা এটা কৰিম বুলি, সমাজৰ কাৰণে কৰিম বুলি মই সমাজ বিজ্ঞানতে মাষ্টাৰ ডিগ্ৰী লৈছোঁ, মাষ্টাৰ অফ ছ'চিয়েল ৱৰ্ক। সেই হিচাপে মই সমাজৰ কাৰণে কাম কৰা, এইটো মোৰ তাত আছেই, মোৰ ফেমিলি বেকগ্ৰাউণ্ড আছে, সমাজৰ কাৰণে কাম কৰিছে। ময়ো সেই হিচাপে হয়তো দেউতাৰ তেজৰ সেইটো মিলাৰ কাৰণে সমাজৰ কাৰণে কাম কৰা এটা ভিতৰৰ পৰাও আছে। সেইকাৰণে মই মাষ্টাৰ অফ ছ'চিয়েল ৱৰ্কো দিল্লী ইউনিভাৰ্চিটিৰ পৰা ডিগ্ৰী লৈ প্ৰফেচনেল ছ'চিয়েল ৱৰ্ক এইটো কৰি আছিলোঁ।
প্ৰফেশ্যনেল ছ'চিয়েল ৱৰ্কটো এটা বেলেগ বস্তু যে প্ৰফেশ্যনেল ছ'চিয়েল ৱৰ্কটো হ'ল এনে সমাজ সেৱক বুলি নহয় তাতে চাইণ্টিফিক কিছুমান পদ্ধতি থাকে টেকনিক থাকে আৰু এই প্ৰফেশ্যনেল ছ'চিয়েল ৱৰ্কৰ কামটো হ'ল মানুহবিলাকক তেওঁলোকক নিজস্বভাৱে কেনেকৈ আগবাঢ়িব পাৰে সেইটোহে আমি শিকি আহিছোঁ টু হেল্প পিপল টু হেল্প দেমছেলভছ তাৰমানে মাছটো সদায় দিয়াতকৈ তাক মাছ মাৰিব শিকোৱা তেওঁ নিজে মাৰি পেলাই খাই থাকক সেইটোহে আমাৰ উদ্দেশ্য আৰু প্ৰফেশ্যনেল ছ'চিয়েল ৱৰ্কৰ কাৰণে গতিকে এটা পাৰ্চনেল গ'ল আছে মোৰ সমাজ সেৱা কৰি তথাপিও মোৰ লাইকিংটো আছে এটা ট্ৰেইনিং দি থকা এটা মোৰ এটা ভাল মই ভাল পাওঁ মোৰ পেশ্যন এটা আছে যে মানুহবিলাকক ট্ৰেইনিং দিয়া ভাল কেনেকৈ হ'ব লাগে ব্যক্তিত্ব বিকাশ কৰা ট্ৰেইনিং কথা কেনেকৈ পাতিব লাগে মানুহৰ লগত কেনেকৈ ব্যৱহাৰ কৰিব লাগে মানুহবিলাকক কেনেকৈ মটিভেট কৰিব লাগে সেইবিলাকত মোৰ ৰাপ আছে এটা খুব ভাল লাগে মই পঢ়া শুনাৰ সময়তো মই বহুত জাগাত গৈছোঁ বহুত ট্ৰেইনিং দিছোঁ বহুত মানুহৰ লগত ইণ্টাৰেকশ্যন কৰিছোঁ কলেজত গৈছোঁ ইউনিভাৰ্চিটিজ গৈছোঁ প্ৰফেচাৰবিলাককো ট্ৰেইনিং দিছোঁ কেনেকৈ আমি আগবাঢ়িব লাগে মানুহ কেনেকৈ ভাল হ'ব লাগে ট্ৰেইনিঙৰ কাৰণে মই নিজেও ট্ৰেইনিং লৈছোঁ লাইফ কোচৰ মই ট্ৰেইনিং লৈছোঁ মানুহে কেনেকৈ নিজাববীয়াকৈ কেনেকৈ আগবাঢ়ি যাব লাগে প্ৰত্যেক দিনে কি কদম ল'ব লাগে সেইবিলাক মোৰ তাত আছে কিন্তু মই প্ৰেক্টিছ কৰিব ইমান পৰা নাই সেইটো প্ৰেক্টিছ কৰিবলৈ আহোঁতে এইটো হ'ল মই পলিটিকেল জীৱনত আহি গ'লোঁ যিহেতু বেকগ্ৰাউণ্ডটো আছিলে বিজেপিয়ে মোক আঁকোৱালি ল'লে লগে লগে বিজেপি প্ৰেছিডেণ্ট দিলে যোৱা 4 বছৰলৈকে মই এই প্ৰেছিডেণ্টৰ কামটো কৰি আছোঁ ভাল লাগিছে ডিষ্ট্ৰিক্টখন আগুৱাই নিয়া বুলি চবেই কৈছে স্বীকৃতি আমাৰ মাননীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মুখ্যমন্ত্ৰী তেখেতো নিজেও কৈছে যে ওদালগুৰিখন 1 নম্বৰত চলি আছে দিলীপ শইকীয়া ডাঙৰীয়াও কৈছে তেখেতসকলৰ যি স্বীকৃতি মই খুব ধন্যবাদ দিছোঁ তেওঁলোকক খুব ভাল মানুহবিলাকো সঁহাৰি দিছে আৰু মই ওদালগুৰিত আগত যেনেকুৱা আছিল তাতকৈ অলপ ভাল স্থিতিত আনা বুলি মই নিজকে ভাবোঁ গতিকে য'ত আছোঁ মই কামটো কৰি আছোঁ ভালেই কৰি আছোঁ কিন্তু এতিয়া পাৰ্চনেল গ'ল বুলি ক'লে পাৰ্চনেল গ'ল পাবৰ কাৰণে আমাৰ কাৰণে কিছু সময়ো লাগে ইয়াত মানে সময়টো অলপমান পাবলৈ দিগদাৰ বিজেপি এটা খুব মেথডত চলে টেকনিকত চলে খুব চাইণ্টিফিক ৱেত চলে তাৰ ষ্ট্ৰাকচাৰ বেলেগ তাৰ কাম কাজ বেলেগ সেই হিচাপত ফুলফিল কৰিব গ'লে আমি নিজৰ কাৰণে একো সময় নাপাওঁ ডেইলি বেচিছত মানে প্ৰগ্ৰাম হৈ থাকে ডেইলি বেচিছত মইতো ভাবোঁ যে ফেমিলি থকা মানুহবিলাক কেনেকৈ এইটো মেনেজ কৰিব পাৰে সেইটো মই ভাবি থাকোঁ ইয়াত দুটা কথা আছে এই যোনটো আমাৰ সময়ৰ কথাটো কৈছোঁ তাতে এটাটো হ'ল অত্যন্ত বিজি ৰাখা প্ৰগ্ৰামছ এই প্ৰগ্ৰামছবিলাক কেতিয়াবা আননেচেচেৰি যেন লাগে আননেচেচেৰি মিনিংলেছ আমি পলিটিকেল পাৰ্টিত আছোঁ নেশ্যনেল পাৰ্টি ঠিক আছে নেশ্যনেল পাৰ্টিত ফ'কাছটো বেছিভাগ নেশ্যনেল ইছ্যুজ লৈ কামটো কৰে লোকেল ইছ্যুজ বহুত আছে এতিয়া নেশ্যনেল ইছ্যুজৰ ওপৰত বেছি প্ৰগ্ৰাম কৰি থাকিলেও আমাৰ জনতা গাঁৱৰ মানুহবিলাক এইটো কানেক্ট কৰিব নোৱাৰে বুজিও নাপায় কিছুমান বস্তু বুজি নাপায় নেশ্যনেল ইছ্যুজ এইবিলাক বুজি নাপায় যেনেকৈ আমাৰ অবজাৰ্ভেশ্যন অফ নেশ্যনেল হিৰোজ কিছুমান থাকে এইবিলাক যিহেতু ওপৰৰ পৰা আহে নেশ্যনেল লেভেলত প্ৰগ্ৰামটো কৰিব লাগে সেইটো আমি কৰিবই লাগিব অবজাৰ্ভেশ্যন অফ নেশ্যনেল হিৰোজ এইটো গাঁৱৰ লগত কি সম্পৰ্ক আছে কিন্তু কৰিবই লাগিব বিৰছা মুণ্ডা ক'ৰ কি হিৰো আমি এইবিলাক অবজাৰ্ভ কৰিব লাগে মই এনে এক্সাম্পল দিছোঁ দেই বিৰছা মুণ্ডাক মই বেয়া বুলি কোৱা নাই মানে এই কানেকশ্যন আমাৰ লগত সেই কথাটো কৈছোঁ নেশ্যনেল ইউনিটি ডে এইটোবিলাক ৰেলীবিলাক কৰি থাকিব লাগে কিছুমান আছে ব্লেক ডে এইবিলাক ভাল কিন্তু নেশ্যনেল ইছ্যুজ আৰু এনেকুৱা কৰি 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 প্ৰগ্ৰামটো আমাৰ ডেইলি বেচিছত প্ৰগ্ৰামটো হয় মানুহবিলাকক মাতি থাকিব লাগে কিছুমান যোনটো পলিটিকেল গ'ল এচিভ কৰিবৰ কাৰণে কেনেকৈ প্ৰগ্ৰামছ কৰিব লাগে সেই প্ৰগ্ৰামবিলাক অলপমান ছাইডত থাকি যায় কেতিয়াবা গতিকে এইটোত মানে আননেচেচেৰি মিনিংলেছ কিছুমান প্ৰগ্ৰাম ইমান বিজি হৈ থাকিব লাগে
সেইটোৰ কাৰণে মানুহবিলাক অলপমান মানে ডিছছেটিছফাইড হৈছে। আমি প্ৰেচিডেণ্টবিলাকে কেতিয়াবা কথা পাতোঁ, ইমান প্ৰগ্ৰাম দিয়ে, ইমান আমাৰ ঘৰততো আমি থাকিব নাপাওঁ, ঘৰত আমাৰ এনেকুৱা প্ৰগ্ৰাম থাকে, প্ৰব্লেম থাকে, এইবিলাক এনেকুৱা এটা কিছুমান আলোচনা কৰোঁ। কিন্তু কিবা এটা স্বাৰ্থত থাকে আৰু কামটো কৰি থাকে। এটা আমি ভাবোঁ যে পলিটিকেল পাৰ্টি হিচাপে আমাৰ লোকেল ইছ্যুজ কিছুমান আছে, যেনিবা লাচিত দিৱস, এইবিলাকেতো ভালকৈ কৰিব লাগে। বিষ্ণু ৰাভা, আমাৰ বডফা উপেন ব্ৰহ্মৰ যি মানে অবজাৰ্ভ কৰিবলগীয়া আছে, সেইবিলাক ডাঙৰকৈ কৰিব লাগে। কিছুমান আননেচেচাৰী যি প্ৰগ্ৰাম, কিন্তু 1 মাহ ধৰি 15 দিন ধৰি কামটো কৰিব লাগে তেখেতৰ কাৰণে, তেখেতৰ নামত ট্ৰী প্লান্টেশ্যন কৰিব লাগে, ব্লাড ডনেশ্যন কৰিব লাগে, ফ্ৰুট ডিষ্ট্ৰিবিউশ্যন কৰিব লাগে, এটা ডিছকাশ্যন ছেশ্যন কৰিব লাগে। সেইবিলাক মানে কেতিয়াবা মানুহৰ লগত কানেক্ট কৰিব নোৱাৰে। এইটো হ'ল 1 নম্বৰ লোকেল ইছ্যুজ আৰু নেশ্যনেল ইছ্যুজ। সেইটো এটা কাৰণ থাকিব পাৰে যে মোৰ যি ছেটিছফেকশ্যন লেভেল সেইটো যেনেকুৱা হ'ব লাগে সেইটো পোৱা নাই। কাম কৰি পেলাই মানুহবিলাকে ভাল পাব লাগিব কামটো। এনে আহে, লেকচাৰ হয়, কাম কৰি দিয়ে, কিন্তু কানেকশ্যন নহয় মানুহৰ লগত। সেইটো এটা আছে কাৰণ ছেটিছফেকশ্যনৰ কামটো। আৰু যি মেইন ইছ্যুলৈ মই আহিব বিচাৰোঁ এতিয়া, এইটো হ'ল কিয় মই ৰিজাইনটো দিলোঁ। ইয়াত মই চিম্পল এক্সাম্পল এটা দিব বিচাৰোঁ। এনে ৰোগৰ নিচিনা এজন মানুহ আহিল, গছটো চালে, গছত বহুত ফল দেখা পালে, ভাল লাগিল, খাব মন গ'ল। তাৰপিছত তাত গছত উঠিল, যেনে তেনে উঠি গৈ 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 ফলটো ল'ব যাওঁতে ক'ৰবাৰ পৰা বান্দৰ এটা আহি ঘপকীয়াকৈ এইটো ফলটো লৈ গ'ল। আকৌ এইফালে চাওঁ, এইফালেও ফল আছে, সেইটো লওঁ, সেইফালে যাওঁ, সেইটো বান্দৰ আহি পেলাই লৈ গুচি গ'ল। ৰখি থাকোঁতে ছিজনটো চেঞ্জ হৈ গ'ল। এতিয়া ফল নাই আৰু, শুকাই গ'ল, নাপালোঁ, ফলটো খাব নাপালোঁ, নামি আহিল। 1 নম্বৰ কাৰণ। 2 নম্বৰটো হ'ল ফলটো আছে, খাবলৈ যাম বুলি উঠিল, ফল পোৱাৰ আগতে এটা সাপ দেখা পালে, একদম যাব নিদিয়ে ওপৰত। সাপটো যাব নিদিয়ে, কেনেকৈ যায় ওপৰত? 2 নম্বৰ, নাপালে ফলটো, তলত নামি আহিল। 3 নম্বৰটো কিন্তু একদম বহুত ডেডিকেটেড, নাই মোক ফল নালাগে, গছৰ তলত বহিল, পানী চানী দিলে গছক, খুব দেখভাল কৰিলে, ডেডিকেটেড ৱৰ্কাৰ, সংগঠন কৰি কাকো মানে গছটো ভাঙিব নিদিয়ে, খুব ভাল পায় কাম কৰি, তাতে শুই থাকে। এই ফল নালাগে মোক, কিয়? এই ইয়াতে পাই আছোঁ, চব খাবলৈ ভাল, খানা পাইছোঁ, ড্ৰেছ পাইছোঁ, চব পাইছোঁ। কামটো মই কৰিবলগীয়া আছিলে, কৰিছোঁ, আৰু মই য'ত থাকোঁ মই 100% দি পেলাই কাম কৰোঁ, 100% দি পেলাই কাম কৰোঁ। সেই হিচাপত মই কাম কৰিছোঁ। কিন্তু এই ইছ্যুজ কিছুমান নেশ্যনেল ইছ্যুজ ফ'কাছ, বেছিভাগ নেশ্যনেল ইছ্যুজবিলাক কৰি আমাৰ সময় বেছিভাগ ৱেষ্ট হোৱা যেন লাগে। সেইটোৰ কাৰণে মই ভাবিছোঁ যে একদম লোকেল ইছ্যুজ লগত কাম যদি কৰাহেঁতেন, ফ'কাছ কৰিলেহেঁতেন, ডেভেলপমেণ্ট ইছ্যুজ আছে, লোকেলত কিবা কিবি আছে, মানুহ কানেক্ট কৰি পেলাই, তেতিয়া মই ভাবোঁ যে এইটো বেছি ভাল হ'ব। নেশ্যনেল পাৰ্টি এনে ভাল অবজেক্টিভ তেখেতসকলৰ এইটো লক্ষ্যটো, কিন্তু নেশ্যনেল পাৰ্টি কেতিয়াবা বেছিভাগ ওপৰৰ পৰা যি অৰ্ডাৰটো আহে সেইমতে কৰিবলগীয়া হয়। এইটো হয়তো মানুহবিলাকে বুজি নাপায়, তথাপিও কৰিবলগীয়া হয়। আপুনি কৈছে বিজেপিক বেয়া পায়, আপুনি দল ত্যাগ কৰা নাই, কোনোবা নেতাৰ ওপৰত আপোনাৰ বেয়া পোৱা ভাৱ আছে নেকি? কোনো নেতাৰ লগত মোৰ বেয়া ভাৱ নাই। দিলীপ শইকীয়া ডাঙৰীয়াৰ লগতো মোৰ কোনো বেয়া ভাৱ নাই। আমি বহুত আগৰ পৰা চিনাকি আছোঁ। এটা পোৱা নাই। যোনখিনি মই দলত থাকিবলৈ কৰিব পাৰিম বুলি ভাবিছিল, বিজেপি দলটোত থাকি আপুনি কৰিব পৰা নাই, সেইকাৰণে আপুনি দল ত্যাগ কৰিছে, সেইখিনি কথা ইচ্ছা থাকে, সেইটো লৈ মই ইমান ডাঙৰ ষ্টেপ নল'লোহেঁতেন। কিন্তু মই ভাবোঁ যে এটা মানে ফ্ৰীডম এটা মোক লাগে। সেই ফ্ৰীডমটো মই নেশ্যনেল পাৰ্টিত থাকি পেলাই পাৰ্চনেল গ'ল যোনটো ছেটিছফেকশ্যন, ফ্ৰীডম, মই যি কৰিব বিচাৰোঁ সেইটো মই কৰিব লাগে। কাকো মই ইমানখিনি
অৰ্ডাৰ চৰ্ডাৰ ওপৰৰ পৰা অহা এইবিলাক মই ইমানখিনি ভাল নাপাওঁ। তাৰমানে আমাৰ ইয়াত লোকেল যি আছে সেইটো আমাৰ মতে হ'ব লাগে, আমাৰ কথা শুনিব লাগে, আমাৰ মানুহক আমি আটাইতকৈ বেছি বুজি পাওঁ। সেই বস্তুটো কানেকশ্যনটো অলপমান নেশ্যনেল পাৰ্টিৰ লগত কেতিয়াবা নহয় নেকি, মই এনেকুৱা ভাবোঁ আৰু সেইটো কাৰণে এটা গেপ থাকি যায়। সেইকাৰণে মই ভাবোঁ যে যদিও পাৰ্টিত মই নাথাকোঁ, তেতিয়া মই বেছি সময় নিজৰ কাৰণে ঘূৰা ফুৰা, উন্নতিৰ কথা, মানুহৰ লগত লাইফটো বহুত শ্বৰ্ট, সেইকাৰণে সেইবিলাক এটা থাকে। সেইটোৰ কাৰণে মই আঞ্চলিকবাদটো তাৰমানে আপুনি সমৰ্থন কৰে। আঞ্চলিকবাদটো মোৰ মতে আঞ্চলিকবাদটো বেয়া নহয়, ভাল। যিহেতু আপুনি হাগ্ৰামাৰ কথা কৈছে, তেখেতে ভাল এটা লিডাৰশ্বিপৰ কাম কৰি গৈছে, হয়, এই ক্ষেত্ৰত কি ক'ব? আঞ্চলিক মানে ৰিজনেল পাৰ্টি, ৰিজনেল পাৰ্টি কৰিব পাৰিলে তেওঁলোকৰ নিচিনা মানে কোনো পাৰ্টিয়ে নাই। ৰিজনেল পাৰ্টি লোকেল ইছ্যুজবিলাক বেছি বুজি পায় আৰু মানুহৰ ওপৰত এইটো লিডাৰশ্বিপটো থাকে। মানুহ ৰিজনেল পাৰ্টিটো লিডাৰশ্বিপ ল'বৰ কাৰণে বেলেগ অন্য মানুহো থাকে, বেলেগ বেলেগ পাৰ্টি থাকে ৰিজনেল পাৰ্টি, কিন্তু লিডাৰশ্বিপ ভাল হ'ব লাগে, পাৰ্টি ৰিজনেল হ'ব লাগে। সেই তেতিয়া হয়তো ৰিজনটো অলপ বেছি আগুৱাই যাব। ভৱিষ্যতৰ দিনত আপুনি যদি এতিয়া অলপ শান্তিত প্ৰিয়কৈ থাকিব বিচাৰিছে, যে ইমান কাৰ্যসূচী হয়, এই কথাখিনি আপুনি উল্লেখ কৰিছে, ভৱিষ্যতৰ দিনত আপুনি আঞ্চলিকতাক সমৰ্থন কৰে, যে আপুনি কৈছে তাৰ মোৰ এটা ইচ্ছা আছে যে ৰাইজৰ সেৱা কৰিবৰ কাৰণে, ৰাইজৰ ইচ্ছা সেৱা কৰিলে আপুনি হয় কিবা এটা পদবীত যাব লাগিব, যিটো মানে কৰিব পাৰে, তেনেকুৱা ধৰণৰ কৰিলে আপুনি আঞ্চলিকত আপুনি চেষ্টা কৰিব নে আকৌ কোনোবা কংগ্ৰেছ বা তেনেকুৱা ধৰণৰ দলত আপুনি যাব ইচ্ছা কৰিব? হয়, মোৰ ভাৱটোতো সেইটোৱে, মই আপোনালোকক কৈছোঁ, নেশ্যনেল পাৰ্টিক মই ইমান সমৰ্থন নকৰোঁ, ৰিজনেল পাৰ্টিক মই ভাল পাওঁ। যদি তেনেকুৱা ফিউচাৰত কোনোবা কিবা কয় তেনেহ'লে এইটো বেলেগ কথা, কিন্তু মই ফ্ৰীডম মোৰ ভাল পাওঁ আৰু লোকেল ৰিজন ডেভেলপ কৰাটো মই ভাল পাওঁ। কথাটো গম পাই চিএমে আপোনাক যোগাযোগ কৰিছিল নেকি? মুখ্যমন্ত্ৰী বা সভাপতি নাজানো, মোক মানে মই ছুইচ অফতে ৰাখিছোঁ। তাৰ আগৰ সময়খিনিত কোনোবাই যোগাযোগ কৰিছিল? দিলীপ শইকীয়া ডাঙৰীয়া কৰি আছিলে, কিন্তু মই ছুইচ অফতে ৰাখিছোঁ বেছিভাগ। পিছত চিএমৰ মোৰ তাত ডাইৰেক্ট ফোন অহা নাই, নাজানো, মোৰ তাত অহা নাই। মই কাকো ময়ো ভবা নাই যে মই যে ৰিজাইন দিলে ইমানখিনি মানে মিডিয়াত আহিব, সেইটো মই ভবাও নাই। মই চিম্পল ৰিজাইন দিলোঁ, ঘৰত থাকিম আৰু কেইদিনমান আৰামত। এইটো ট্ৰেইনিং মই যোগাযোগ কৰিলোঁ, এইটো কৰি কামটো কৰি থাকোঁ। একাংশ দলৰ বিষয়বাদ আমিও যোগাযোগ কৰিলোঁ, আপোনাক যেতিয়া ছুইচ ফোন নাপালোঁ, আমিও সাংবাদিক হিচাপে, ব্যক্তিগত সাংবাদিক হিচাপে যোগাযোগ কৰি, কাৰণ আমাৰ হাউচৰ পৰা দিয়াত ফোন আহি আছিলে যে আপুনি কি কাৰণত দিয়া হ'ল। ব্যক্তিগত দিলেওতো ব্যক্তিগত নাথাকে, কাৰণ আপুনি দুটামান নিজৰ তাত দিছে। আৰু এই ক্ষেত্ৰত তাৰমানে বিভিন্ন মহল, আমাৰ অকল মোকে নহয়, আমাৰ সাংবাদিকখিনিক বিভিন্ন ধৰণে ফোন কৰি আছে। আৰু সেই ক্ষেত্ৰত আমি আপোনালোকৰ দলৰ জ্যেষ্ঠ কেইবাগৰাকীও মই নিজে ফোনযোগে মই ব্যক্তিগতভাৱে কথা পাতিছিলোঁ। তেওঁলোকে কৈছিলে যে আপোনাৰ যোৱা যি BTC নিৰ্বাচন হ'ল, এই নিৰ্বাচনত ভৈৰৱকুণ্ড সমষ্টিত প্ৰথমে আপোনাক প্ৰাৰ্থিত্ব দিয়াত প্ৰথম 1 নম্বৰ লিষ্টত নামটো আপোনাৰ আছিল, কিন্তু কিবা কাৰণত আপুনি কৈছে যে ৰাষ্ট্ৰীয় দলবিলাকে ওপৰৰ পৰা চব কথা আহে, আঞ্চলিক দলৰ কথাটো সুকীয়া হয়। সেই ক্ষেত্ৰত এগৰাকী ব্যক্তিয়ে পালে আৰু তাত তেখেতে এইবাৰ পৰাজয় বৰণ কৰিলে। আৰু সেই যিটো চুক্তি হৈছিল, সেই চুক্তিত আপোনাক বিধানসভাত এইবাৰ 26ত আপোনাক ওদালগুৰি সমষ্টিৰ পৰা আপোনাক বিজেপিৰ পৰা প্ৰাৰ্থিত্ব কাৰণে আপোনাক সম্পূৰ্ণ প্ৰস্তুতি কৰা বুলি কৈছিল। আৰু জিলাৰ কেন্দ্ৰৰ আমি ৰাজ্যিক সভাপতিও মোৰ লগত যোগাযোগ কৰি কালি কৈছে তেখেতক আমাৰ ফাইনেল আছে সভাপতি, তাৰপিছত তেওঁ কিয় পদত্যাগ কৰিলে এই কথা তেখেতে উল্লেখ কৰি মোক সুধিছিলে। আৰু মই কৈছিলোঁ যে যিগৰাকী প্ৰাৰ্থীয়ে যোৱাবাৰ ভৈৰৱকুণ্ড সমষ্টি তেখেতলৈ হাৰিলে, সেইগৰাকী প্ৰাৰ্থীয়ে পুনৰ বিধায়কৰ বাবে তেখেতক প্ৰাৰ্থিত্ব দিব বুলি বিভিন্ন ধৰণে ইয়াত ওদালগুৰিত চৰ্চা হৈছে। সেই কথাটো এটা হ'ব পাৰে নেকি? আপোনাৰ মতামত অকণমান জানিব বিচাৰিছোঁ। নাই, মইতো এতিয়া পলিটিকেল এনালাইচিছ মই ইমান কৰিব নাযাওঁ। চিধাকৈ আমাৰ এতিয়া যোনটো আছে ওদালগুৰি ডিষ্ট্ৰিক্টত 4টা বিধানসভা সমষ্টি আছে। 4টা বিধানসভা সমষ্টিত এফালে মাজবাট, ওদালগুৰি আৰু এইফালে টংলা আৰু ভেৰগাঁও। আৰু এনে শুনামতে 5টামান দিব, 10টা BPF ল'ব, 5টা গোটেই বিজেপি ক'ত দিব এইটো এতিয়া ঠিক হোৱা নাই। হয়তো ওদালগুৰিত দিব পাৰে, হয়তো মাজবাটত দিব পাৰে। মাজবাটততো নিদিয়েই, এইটো চবেই কৈছেই, মই সকলোকে সুধিছোঁ। মাজবাট তেনেকুৱা বিজেপিৰ কোনো চান্স নহ'বও পাৰে। গতিকে মোৰ এনালাইচিছত আৰু মই এতিয়া এইটো মোৰ বিষয় নাই আজি এইটো কোৱাত,
মানুহৰ যি মুখৰ পৰা শুনিছোঁ বা ওপৰৰ পৰা যি হেৰি হৈছে চুক্তি হৈছে এইটো 5টা বিজেপিক দিব 5টাৰ ভিতৰত ওদালগুৰি জিলাত মেক্সিমাম 2টা দিব পাৰে বা হয়তো এটাহে হ'ব পাৰে গতিকে য'ত চিটিং আছে চিটিঙতো দিয়া প্ৰশ্ন নুঠে মাজবাটটো চিটিং আছে আগৰ কালাইগাঁও এতিয়া টংলা তাত চিটিং আছে গতিকে এতিয়া বাছি থাকিল ওদালগুৰি আৰু ভেৰগাঁওটো আমাৰ থাকিল আমাৰ বিশ্বজিৎ দেমাৰী ডাঙৰীয়া ওদালগুৰিটো হ'ল ডাঙৰ মানুহ BPFৰ ৰেহন দেমাৰী আছে এইফালে ধনচিৰি আধা পৰে তাত ফ্ৰেছ মছাহাৰী আছে হৰিচিঙা অলপ আধা পৰে ওদালগুৰি তাতে ত্ৰিদীপ দেমাৰী আছে স্পীকাৰ এই ডাঙৰ যেতিয়া নেতা থাকে তাত তেওঁলোকে দিব বিচাৰিলেও ৰাইজে তাত নামানিব পাৰে গতিকে মোৰ এটা পাৰ্চনেল এনালাইচিছত ওদালগুৰি বিধানসভা আৰু মাজবাট বিধানসভাত মানে এইটো চান্স নাই সেইটো কাৰণে আৰু 2টা মেক্সিমাম হ'ব পাৰে লাষ্টত এটাও হ'ব পাৰে গৈ গতিকে এইটো হ'ল এনালাইচিছ মোৰ ইয়াত ক'বলগীয়া একো নাই মোক MLAও নালাগে মোক MPও নালাগে মই একদম ফ্ৰীডম সহকাৰে কামটো কৰি যাব বিচাৰোঁ শান্তিৰে কামটো কৰি যাব বিচাৰোঁ ৰেষ্ট ল'ব বিচাৰোঁ অলপমান আৰু মোৰ যি পেশ্যন আছে ইণ্টাৰেষ্ট সেইটো মই কাম কৰি গৈ থাকিম ভৱিষ্যতৰ কথা মই একো নাজানো ক'ৰবাত যদি কিবা হয় এইটো ফিউচাৰৰ কথা একাংশই উলিয়াইছে যে আপোনাক গৌৰৱই ডাইৰেক্ট মানে কণ্টেক্ট কৰিছে হয় ওদালগুৰি নহয় মাজবাটত আপোনাক নহয় এই কথাটো নাই একদম কমপ্লিটলি মোৰ লগত কোনো নেতাও মোক কণ্টেক্ট কৰা নাই বিজেপিৰ বহুতে কণ্টেক্ট কৰিছে দিলীপ শইকীয়া ডাঙৰীয়া বহুতবাৰ ফোন কৰিব চেষ্টা কৰিছিল যিহেতু মই নেশ্যনেল পাৰ্টি এৰিয়ে দিলোঁ গতিকে আৰু তাত মোৰ বিজেপিৰ লগত মোৰ বেয়া নাই কাৰণ মোৰ বহুত পুৰণা এটা মোৰ ডাঙৰ নেতা বিজেপিৰ চব প্ৰায় 3-4জন মোৰ একদম ভাল বন্ধু ইউনিয়ন মিনিষ্টাৰ হোৱাৰ পিছত আৰু যোগাযোগটো কমো হয় গতিকে বিজেপি মোৰ কাৰণে মই বহুত আগৰ পৰা থকাৰ কাৰণে মোৰ লগত ৰিলেশ্যনটো ভাল চবৰ লগত সেইকাৰণে মই বেয়া নাপাওঁ মোৰ পাৰ্চনেল ৰিজন আৰু এইটো যে আমাৰ ইয়াত অলপ মই শান্তি বিচাৰোঁ ফ্ৰীডম বিচাৰোঁ আৰু পাৰিলে টুকটাক লোকেল যি বেনিফিট এই লোকেল বেনিফিটৰ কাৰণে কাম কৰিব ভৱিষ্যতৰ দিনত আপুনি আঞ্চলিকবাদ বিশ্বাস কৰিব আঞ্চলিকবাদটো মই বিশ্বাস কৰোঁৱেই সেইটোৱে